Welcome to my YouTube channel, friends. Aru আজি একদম এতিয়া আন্ধাৰ মুন্ধাৰ দেখিছে ৰাস্তা এইটো হৈছে 6 মাইল ফ্লাইঅভাৰ ব্ৰিজৰ তলত আৰু এই ৰাতিখন বা এই ৰাতিপুৱাই আমি ক'ত গৈ আছো আপোনালোকক ডিটেইলছ এয়া হৈছে ৰাজমুৰ ৰেডি আৰু আমি আজি গৈ আছো আমাৰ মুগ্ধপ্ৰিয়া চিৰিয়েলখনৰ টাইটেল ট্ৰেকৰ শ্বুটিঙৰ কাৰণে আমি চান্দুবি যাম আৰু সেইকাৰণে একদম আমাৰ আৰ্লি কল টাইম আছিলে আমি 4টা বজাতে গাড়ীত উঠিলোঁ অলৰেডি ৰাতি 3:30 বজাতে উঠি একদম গা পা ধুই ঠাণ্ডাখনত কপি গা ধুই এতিয়া ৰেডি পুৰা আৰু এতিয়া আমি গৈ আছোঁ এতিয়া আমি শ্যামন্তিকা বা উঠাব গৈ আছোঁ আৰু আপোনালোকক ৰাস্তাটোৰ অলপ ভিউ দেখুৱাম ইমান বেছি আন্ধাৰ আৰু কুঁৱলী দেখুৱাই আছোঁ আপোনালোকক এয়া ৰাস্তা এনেকুৱা লাগিছে ৰাতি 12টামান বাজিছে গৰম দিনততো ইমান টাইম পোহৰ হৈ গ'ল হয় কিন্তু ঠাণ্ডা দিন কাৰণে বহুত বেছি আন্ধাৰ এই আন্ধাৰে মুন্ধাৰে আমি শ্যামন্তিকা বাক নিব আহিছোঁ এইটো শ্যামন্তিকা বাৰ ঘৰ বেয়া ভাগৰ লাগিছে এইটো ৰাস্তাত আমি আহিলোঁ কিমান আন্ধাৰ দেখিছে নাই এয়া শ্যামন বা ওলাই আহিছে আৰু আমাক এতিয়া দুৱাৰ খুলি দিব একদম আন্ধাৰ হৈ আছে এয়া দৌৰা দৌৰিকৈ গেট খুলি দিছে বাই আৰু বেলকনিখন যে ইমান বেছি ধুনীয়া লাগিছে আহিয়ে মই ফুল বহুত বেছি ভাল পাওঁ আৰু আহিয়ে মই এই ফুলৰ টাববোৰ দেখি একদম মনটো ভাল লাগি গৈছে ৰাতিপুৱা ফুল দেখি বহুত বেছি ধুনীয়া লাগিছে ফুলখিনি শ্যামবাৰ ঘৰ বাৰান্দা ৰুম চুম তলা মাৰি যাব ওলাইছোঁ আন্ধাৰে মুন্ধাৰে আহি পালোঁ মালিগাঁও দ্বাৰকা এনক্লেভ য'ত আমি সদায় শ্বুটিং কৰি থাকোঁ আৰু সেয়া আমাৰ বাইদেউ একদম মানে ফিউজ গৈছে আন্ধাৰত দেখাই নাপায় সেয়া গৰম পানী খাই উৎসুত পুৰি লৈছে দেখাই নাপায় একদম মুখেই মেলিব নোৱাৰোঁ দীপাংকৰ কি বনাই আছা ই হাঁহি আছোঁ ইপিনে এজনৰ টোপনি ভাঙাই নাই এয়া আমাৰ কল টাইম মেইনটেইন কৰা নাই এয়া দুখিত তাৰ বাবে চৰি কোৱা মোক এই ভিডিঅ'ত কোৱা ভালকৈ কোৱা খুজি চৰি লৈছোঁ যিহেতু অঁ চিনি নাপাওঁতে কোনফালে যোৱা ইমান ধুনীয়া কুঁৱলী পৰি আছে একদম ঠাণ্ডা ফিল শ্যামন বা কি খাই আছে কণিকা বা আপুনি নাখাব কণী কাক দিছে আপুনি কণিকা বাই কণী নাখায় নেকি অ'কে ফাইন দেন আমি কণী খাম ন ফাইনেলি আমি চান্দুবি আহি পালোঁ আৰু আহিয়ে এওঁলোকে খোৱাত লাগি গৈছে কণী বইল ফ্ৰেণ্ডছ ফাইনেলি এই আধা ৰাতি আহি পালোঁ আমি চান্দুবি আৰু ইমান বেছি ঠাণ্ডা ইয়াত গুৱাহাটীতকৈ বহুত বেছি ঠাণ্ডা ইয়াত আৰু পূৰা কুঁৱলী পৰি আছে আৰু এতিয়া বাজিছে 7:30 বাজি গ'ল সেই ৰাতি 3:30 উঠি 4টাৰ পৰা গাড়ীত বহি ইমান দেৰিলৈকে ঘূৰি ফুৰিছোঁ এতিয়াই বেছি টায়াৰ্ড লাগি গৈছে কিন্তু ইয়াতে আহি ইয়াৰ পৰিৱেশবোৰ দেখি অলপ ভালো লাগিছে বাৰু চ' এতিয়া আমি আৰু যুদ্ধ কৰিবলৈ আৰম্ভ হৈ গ'লোঁ মানে সনচে নে কি কিমান সহজে ইমান পইচা থাকলে মই বিয়া ক'ত পাতিলো হয় মই নিজেই নাজানো ইমান টাইমে বিয়া আমাৰ গ্ৰুপটো ঠাণ্ডা পৰি আছে মই বিয়া চিয়া পাতিলে তেতিয়া সন্তোৰিনী লণ্ডন এইবিলাক জাগাত পাতিলো কিন্তু ভাল জাগাত পাতিব লাগিব বুজিছা আমি আহিছোঁ এতিয়া চান্দুবি টুৰিষ্ট লজ এইটো হৈছে চান্দুবি টুৰিষ্ট লজ এয়া সকলো আমাৰ মেকআপ বক্সলৈ অপেক্ষা কৰি আছে মেকআপ আৰ্টিষ্টটো আহিল বক্স আহি পোৱা নাই
ইমান দুখ ৰাতি 4:30টাৰ পৰা এয়া দিবদা আমাৰ মন মিঠা গ্ৰীণি হৈ আমাৰ এয়া ফ্ৰী ই আজি মোক ৰাতিপুৱা 3:30টাৰ পৰা গাড়ীত লৈ ঘূৰাই ফুৰিছে যেন মই গুৱাহাটী চিনি নাপাওঁ পাঞ্জাবাৰী দেখাবলৈ গৈছে ৰাতিপুৱা 3:30 বজাত বেছি ধুনীয়া লোকেশ্যন চামৰলি টোপ মই খাই পোৱা নাই খাই বুলি কয় মানুহে এয়া আমাৰ বিখ্যাত কুক আমাৰ চাবা আৰু চাই দি ধুবা আৰু এয়া আমাৰ শাওন বাই ৰুটি বনাব বোলে অসমৰ দৰ্শক চাই খাব শাওন বাই ৰুটি কেনেকৈ বনাই কেনেকৈ বনাই তোমাৰ ৰুটিখন গোলেই হয়নে যি হয় হ'ব খাব পৰা হ'ব না এই ফুলতে ইমান ফেচিলিটি নাই নহয় ইমান ফেচিলিটিটো নহ'ব এয়া শ্যামন্তিকা ধাবালৈ সকলোকে মই স্বাগতম জনাইছো এয়া ৰুটি কেনেকে বেলে এয়া চাওক প্লিজ ট্ৰল নকৰিব আৰু মোক মিছা মিছি গালি নাপাৰিব মই ফটিকে কৰিছো পিছে এয়া চাওক ক্লোজৰ পৰা আহিছে একদম ৰুটি কেনেকুৱা এয়া ৰুটি মই ৰুটি বেলিব নাজানো জানা মই তোমাৰ পৰা শিকি ল'ম এতিয়া টান হৈছে নহয় দাদা অলপ কিবা তেল কিবা বাটাৰ বা ঘিউ বাটাৰ নাপাবা নহয় মাই তেল পালি পাব পাৰা আৰু কিন্তু মিঠাতেলহে পাবা কিবা এটা দিয়ক দাদা এই বটল আছে ক'ত আছে এইটো কি ৰিফাইন নেকি নে ডালডা নাই নাই খাবার নাই ডালদা প্ৰি তুমি কি বনাবা বইল চিকেন আজি খাওঁ আৰু তাই যি বইল চিকেন বনাইছে ইনষ্টাগ্ৰামত চাই মোৰ লোভ লাগি গৈছে গেছটো জ্বলাবা নেকি এয়া আহক শ্যামন্তিকা ধাবাত খাবলৈ আহক আমি এটা ৰিল বনাওঁ দে সেয়া শ্যামন্তিকা বা আৰু প্ৰিয়ে আমাৰ ৰুটি বনাই আছে একদম চানডুবিলৈ আহি শ্বুটিং কৰিব আহি গ'ল ৰুটি বা বেলেগ ময়ে নাজানো ৰুটি বনাব কি ধুনীয়াকৈ বনাইছে ৰুটি মই ৰুটি বনাই শিকিব লাগিব অ'কে একদম উল্টে পাল্টে দিছোন দে ক্ল'জ দাদা প্লেট দিয়ক কি খাইছে আৰু আজি দুটা ড্ৰেছ মিলাই পিন্ধিছে যে ব্লেক আমি মেন ইন ব্লেক ব্লেক লিখোন পিংক এইটো চলটো লৈছোঁ কিন্তু ময়ো ব্লেকে পিন্ধি আহিছোঁ আজি আৰু এতিয়া দীপাংকৰে শ্যামন্তিকা বাই বনোৱা ৰুটি খাব আহি আছে এয়া শ্যামন্তিকা আৰু প্ৰিক দেখিছে নাই ৰুটি বনাই আছে ধাবা খুলিছে ইয়াতে চানডুবি আহি 5 টকা ইমান কম দাম বহুত কম হৈছে বেছি হৈ গ'ল 500 টকীয়া ৰুটি খাবলৈ আহক এয়া চানডুবিত পাবহি শ্যামনপ্ৰিৰ ধাবাত শ্যামনপ্ৰিৰ ধাবা মেইন কাষ্টমাৰ দীপাংকৰ কেইটকা দি খাবা তুমি মই যে ইমান ধুনীয়াকৈ চুট বুট পিন্ধি ৰুটি খাবলৈ আহিছা বগা কলা চুট পিন্ধি আমাৰ এক্টৰ আমি উইদাউট মেকআপ বেলেগ ৰুটি বনাইছে আকৌ এয়া ঘুগুনি পিঁয়াজ গৰম শুকান ৰুটি আৰু মৰমেৰে বনোৱা চাটনি হৈছে নেকি খাওক বেছি দাম নহয় 500 টকা কণী কেইটা কোনে আনিব এতিয়া আমাৰ মানে এনেকুৱা হৈছে নাই মোমাইকে কোনা মোমাই ভাল ৰাজে মানে ৰিফ্লেক্টৰ দেখিয়ে পাগলা হৈ গৈছে কিন্তু মই বেছিকে পাগলা হৈছিলো এই কংগনা ৰানাউতৰ ফিল্মখনত তাতেতো ৰিফ্লেক্টৰ যিকেইটা মাৰছিলে বাপৰে বাপ এয়া আমাৰ শ্বুটিঙৰ কাৰণে পূৰা ৰেডি হৈ আছে এতিয়া দীপাংকৰে শ্বট দিব ফাৰ্ষ্ট শ্বটটো গানৰ এয়া ৰিহাৰ্চেল চলি আছে এইজন হৈছে আমাৰ কোৰিঅ'গ্ৰাফাৰ নীলনয়ন আৰু ইয়াতে এতিয়া প্ৰেক্টিচ চলি আছে আৰু এনেদৰে আমি শ্বট ল'ম ইমান বেছি ধুনীয়া লোকেশ্যন ইমান ধুনীয়া আৰ্টিষ্ট ভাল লাগিব আজি কাম কৰি দীপাংকৰ পৰা ৰিহাৰ্চেলত ব্যস্ত
বেষ্ট অফ লাক খালি দিবা এক্সপ্ৰেছন বিৰাট ৰোমেণ্টিক ফিল এটাত আছে হয় নেকি আজি ৰাতিপুৱা আহোঁতে বৌক চুমা এটা খাইছে নাই দুটা খাইছে নেকি বা আজি বোলে দিগন্ত দাই আহোঁতে বৌক দুটা চুমা খাই আহিছে তাৰ বিষয়ে কি ক'বা কোনে দিগন্ত দাই বোলে বৌক দুটা চুমা খাই আহিছে গান কৰিব আহিবৰ কাৰণে আজি তেনেহ'লে তাৰমানে আজি সেই দুটা চুমাৰ কাৰণে তেখেত ৰোমেণ্টিক হৈ আছে চ' আমাৰ গানটো এনেই ৰোমেণ্টিক তাৰমানে আজি আৰু ৰোমেঞ্চ দিব তেখেতে একদম ইয়া বেষ্ট অফ লাক আপুনি গুচা টিকলি গুচা এই চাপ শেষ কৰি দিলে টিকলি কৰি দিলে মোক ভিডিঅ'ত টিকলি বনাই দিলে মোক কৈ দে না বুজাই দে না এতিয়া মই চলিৰ মাক হলো টিকলি হৈ থকা নাই চলিৰ 1 বছৰ হৈ গ'ল এই বিষয়ে আপুনি কি ক'ব মতামত একো নকওঁ আৰু বাকী বিহাইণ্ড দ্য চিন মই নেক্সট এপিছডত আশা কৰোঁ আপোনালোকে ভাল পাইছে প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি